Hello everyone. আজি মই খাসি মাংস বনাম আপোনালোকে ভিডিওটো হেকৰি চাই থাকক। খাসি মাংস বনাম এতিয়া। খাসি মাংস বনাবৰ বাবে লৈছো জলকীয়া লৈছো, পিয়াজ লৈছো, গোটা জিৰা লৈছো, গৰম মছলা লৈছো, জলকীয়া পেকেট লৈছো, ৰসুন লৈছো, আদা লৈছো, তেজপাত দুখিলা লৈছো, নৰসিংহ পাত লৈছো, আলু। এতিয়া মই গুড়ি কৰিম আদা, ৰসুন, শুকান জলকীয়া, গোটা জিৰা, এয়া মই পিয়াজ দি দিছো, এয়া মই তেজপাত দুখিলা দিছো, মছলাটো ভাজি লম। এয়া মই জলকীয়া, ৰসুন, আদা পেষ্টখিনি দি দিছো। মই ৰঙচুৱাকৈ ভাজি লম। ৰঙচুৱা হৈ গৈছে, মই এতিয়া খাচী মাংসখিনি দি দিম। ভালদৰে ভাজি ল'ম মই। ভালদৰে লাৰি দিছো। এতিয়া মই ঢাকনখন লগাই দিছো। অকমান লৰাই দিছো। এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিম। এতিয়া মই নিমখ দিছো। এতিয়া মই হালধি দিছো। এতিয়া মই লৰাই দিছো। খোৱালৈকে অকণমান ভাজি দিছোঁ। অকণমান লৰাই দিছোঁ। এতিয়া মই ঢাকি দিম। খোৱা হৈ গ'ল। এতিয়া মই আলু দিম। এয়া মই আলু দিছোঁ। এয়া মই লৰাই দিছোঁ। এতিয়া আলুখিনি ভাজ খোৱালৈকে ঢাকি দিম। ভালদৰে লৰাই দিছোঁ। এতিয়া মই ঢাকি দিম। এতিয়া মই লাৰি দিছোঁ। এতিয়া ভাত খাই গৈছে। এয়া মই কুহুমীয়া গৰম পানী দি দিছোঁ। অকণমান লৰাই দিছোঁ।
দিয়া হৈ গ'ল এতিয়া ঢাকি দিছোঁ অকমান লৰাই দিছোঁ এতিয়া অকমান জলটো শুকাব দিম এয়া আমাৰ মাংসখিনি প্ৰায় হৈ গৈছে এয়া মই দুটামান আলু পেলাই দিছোঁ এয়া ধুনীয়াকৈ গলি গৈছে এয়া আমাৰ খাচী মাংসখিনি হৈ গৈছে প্ৰায় হোৱাৰ আগতে গৰম মছলাটো দি দিছোঁ অকণমান লৰাই দিছোঁ আপোনালোকে চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো এয়া মাংসখিনি হৈ গ'ল এতিয়া গেছটো অফ কৰি দিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব